স্বাগতম জনাইছোঁ আজিৰ নতুন ভিডিঅ'লৈ। আজি গৈ আছোঁ ভূটানৰ চাংট্ৰুপ জংখাৰলৈ। যাত্ৰাটো আৰম্ভ কৰিছোঁ মই পাঠশালাৰ পৰা। এতিয়া ৰঙিয়ালৈ যাম, ৰঙিয়াৰ পৰা ডাইৰেক্ট ভূটানলৈ যাম। বলক, ভূটানলৈ যাবলৈ হ'লে 3খনমান গাড়ী চেঞ্জ কৰিব লাগিব। ৰঙিয়া আহি পালোঁ। ইয়াত বাছৰ পৰা নামি এখন ই-ৰিক্সাত উঠিছোঁ। ই-ৰিক্সাৰে গৈ আছোঁ ভূটান ৰোডলৈ। তাত এখন বাছৰ উঠি ডাইৰেক্ট যাম ভূটানলৈ। এইটোৱে নেকি ভূটান বাছ ষ্টেণ্ড? এতিয়া ই-ৰিক্সাৰ পৰা নামি ভূটানলৈ যোৱা বাছত উঠিছোঁ। বাছ এখনত উঠি ল'লোঁ ভূটানলৈ যাবলৈ। তামোলপুৰ, কুমাৰীকাটা ইত্যাদি ঠাই পাৰ হৈ আহি আমি পালোঁ এইখিনি ঠাই। সোঁফালে চাওক ভূটান পাহাৰ দেখিবলৈ পাইছোঁ। এইখন নদীখনৰ নাম হৈছে কালা নদী। ভূটানৰ পৰা বৈ আহিছে আৰু বহুত শিল আছে। শিল তুলি আছে ট্ৰাকেৰে তাৰ পৰা বহুত মানুহে। এতিয়া আমি ভূটান চাবলৈ সাজু হৈ আছোঁ। দৰংগা মেলা আহি পালোঁ। ইয়াত নামি বাছৰ পৰা নামি এখন অ'টোৰে গৈ আছোঁ ভূটানৰ গেটলৈ। আহি পালোঁ, সেইখনে ভূটানৰ গেট। সেইখনে ডকুমেণ্টছ দেখুৱাই ভিতৰত প্ৰৱেশ কৰিম। এইখন হৈছে ভূটানৰ মেইন গেট। এই গেটখনেৰে এতিয়া ভিতৰলৈ যাম। ভিতৰলৈ যাব লাগিলে ডকুমেণ্টছ দেখুৱাব লাগিব। ডকুমেণ্টছটোৰ মানে দেখুৱাই লওঁ। ভোটাৰ কাৰ্ড দেখুৱাব লাগে বুলি শুনিছোঁ। ভূটানৰ পুলিচে চেকিং কৰি গাড়ীবিলাক আহিব দি আছে। মই ডকুমেণ্টছ জমা দিছোঁ। ভোটাৰ আইডিখন জমা দি এইখন দিছে মোক। এইখন দি ভিতৰত প্ৰয়োগ কৰিব দিছে। বৰ্তমান মই আছোঁ ভূটানত আছোঁ। সেইখন পিছফালে যে দেখিছোঁ গেট, গেটখনেৰে সোমাই আহিলোঁ। এইজন হৈছে ভূটানৰ ৰজা। এইটো ভূটানৰ ৰজা। আৰু ভূটানৰ পৰিৱেশ চাওক, সুন্দৰ পৰিৱেশ। ইয়াত ফুল ৰুই দিছে, ৰাস্তাৰ কাষত ফুল ৰুইছে। সুন্দৰ লাগিছে, ভিউটো মজা ভিউ। সেইফালে কিবা ন' এণ্ট্ৰি লিখি থৈছে, সেইফালে যাব নিদিয়ে বোধহয়। এইফালে যাব পাৰি, এইফালে যাওঁ এতিয়া। মেইন টাউন এইখন, মেইন চহৰ। বিল্ডিংবিলাক চাওক কেনেকুৱা বিল্ডিং, ভূটানৰ বিল্ডিং এনেকুৱা। ৱাও, ভূটানত আহিছোঁ, সপোন যেন লাগিছে। সঁচাকৈ মজা লাগিছে ইয়াত আহি। আপোনালোকেও আহিব পাৰে। মাত্ৰ 200 টকা খৰচ কৰিলে হ'ল। ৰঙিয়াৰ পৰা বাছ ভাড়া, খোৱা খৰচ মিলি 200 টকাত আহি পাব ভূটানলৈ। সুন্দৰ সুন্দৰ বিল্ডিং, কালাৰবিলাক কিবা বগা বগা যেন লাগিছে। এইফালে ফুটপাথেৰে খোজকাঢ়ি যাওঁ। এইফালে কিবা দোকানো আছে, ঠাণ্ডা পেপচিৰ দোকান আছে বহুত। আৰু তেওঁলোকৰ চাইনবোৰ্ডবিলাক তেওঁলোকৰ ভাষাতে লিখিছে। সেইফালে যাব পাৰি, এইফালে যাব পাৰি, এইফালে যাব পাৰি। এইফালেৰে এবাৰ গৈ আহোঁ। কিবা পাই সেইফালে গ'লে। ইয়াত মানে ওৱান শ্বপো এখন আছে। সেইফালেও যাব পাৰি, সেইফালেও যাওঁ এবাৰ। সেইফালে কিবা গাড়ী পাৰ্কিং আছে। আৰু গাড়ীবিলাক ডিচিপ্লিনত ৰাখিছে, এনেকুৱাকৈ শাৰী কৰি ৰাখিছে।
চাওক আমাৰ জীৱনত বহুত পইচা এনে যায় কিন্তু 200 টকাটো এনে যায় কেতিয়া যায় গমে নাপাওঁ কিন্তু 200 টকা খৰচ কৰিলে আমি এনেকুৱা ঠাইত আহি উপস্থিত হ'ব পাৰিম মাত্ৰ 200 টকা তলেৰে স্পীডত পানী বৈ গৈছে এইফালে হোটেলো আছে ভূটানৰ হোটেল এইখন কাপোৰৰ দোকানো দেখিছোঁ কাপোৰৰ দোকানো আছে এইটো মানে ড্ৰেইন ফুটপাথ বহুত ওখ বনাইছে ইয়াত এইখিনি মাটি খালী আছে ইয়াত যদি ঘৰ বনাব দিয়ে ঘৰ বনাই থাকিব পাৰিলোঁ হয় নতুন নতুনকৈ ঘৰৰ কাম চলি আছে এইফালে নতুন নতুন ঘৰ বনাই আছে দোকানবিলাক খোলা আছে কিন্তু কাষ্টমাৰ কিন্তু দেখা পোৱা নাই এইফালে এইটো তিনিআলি পালোঁ সেইফালেও যাব পাৰে এইফালেও যাব পাৰে এইফালে অলপ নামি গৈ চাই আহোঁ কিবা নদী এটা দেখিছোঁ এইফালৰ পৰা আহিলোঁ এই মাত্ৰ এতিয়া সেইফালে যাম আগুৱাই যাম ভূটান ভূটান বিদেশত আছোঁ বিদেশত লোকেল বিদেশ ভূটান বহুত বেছি ভাল লাগিছে ওখ ওখ বিল্ডিং এই গেলামাল দোকান এইখন আলু পিঁয়াজ দেখা পাইছোঁ সেইফালে চব পাহাৰৰ দৃশ্য আৰু এইটো কিবা মন্দিৰ আছে ইয়াত মন্দিৰটো চব গৈ চাই আহোঁ ফেচবুক ইউটিউবত বহুত দেখা পালোঁ ইয়াত কিন্তু বহুত শান্তি লাগিছে কিবা এটা ঘূৰাই আছে কিবা বৌদ্ধ ধৰ্মৰ এইটো বৌদ্ধ ধৰ্মৰ মেইন মানে মন্দিৰ বহিব পৰা ঠাইও আছে ইয়াত বহিলোঁ ৰ'দ দিছে কিন্তু ইয়াত তামাম ৰ'দ দিছে এইটো মন্দিৰ সেইটো ঘূৰাই আছে ওপৰলৈ উঠি যাওঁ ওপৰলৈ উঠি যাই ময়ো এবাৰ ঘূৰাই দিওঁ এইটো বেলটো বাজি আছে এইটো কিবা ঘূৰাব পাৰি এইটো ঘূৰাব পাৰি এনেকুৱাকৈ ঘূৰাই দিব লাগিব এইটো বৌদ্ধ ধৰ্মৰ এইটো অৰুণাচলতো দেখা পাওঁ তিব্বততো এইবিলাক চলে এই ভূটানতো এইটো চলে এইটো বৌদ্ধ ধৰ্মৰ এইটো ঘূৰালে কিবা এটা হয় ইয়াত এখন হোটেলো দেখিবলৈ পাইছোঁ কিবা এটা খাওঁ ভূটানৰ হোটেলত মানে খায়ে পোৱা নাছিলোঁ আমাৰ ইণ্ডিয়াৰ হোটেলতহে খাই আছিলোঁ ইমান দিন আজি ভূটানৰ হোটেলত খাই চাবলৈ চেষ্টা কৰিম এইখন হোটেল ইয়াত হোটেল এখনত আহি বহিছোঁ মেনু ম'ম' অৰ্ডাৰ দিছিলোঁ ম'ম' খাওঁ 60 টকা প্লেট খাই চাই কৈ আছোঁ টেষ্টটো ভূটানৰ ম'মৰ সোৱাদেই বেলেগ হোটেলৰ পৰা ম'ম' খাই আহিলোঁ মোৰ বিল হৈছিল 120 টকা কিন্তু 100 টকাই ল'লে 20 টকাটো কমাই দিছে এইফালে এতিয়া কোনফালে যাম এইফালে যাম না সেইফালে যাম না এইফালে যাওঁ ভূটান মানে হৈছে পাহাৰ আৰু প্ৰাকৃতিক পৰিৱেশ
সকলো ফালে প্ৰাকৃতিক পৰিৱেশে পৰিপূৰ্ণ হৈ আছে। এইটো ঘৰ, ভূটানী মানুহৰ ঘৰ এইটো। সেইফালে এইখন দলং, ফ্লেগটোখন কিন্তু মজাকৈ উৰি আছে, সুন্দৰ লাগিছে কালাৰটো। ফটো উঠি আছে ইয়াত সকলোৱে। আৰু সেইখন হৈছে নদী। বৰষুণ যেতিয়া বেছি হ'ব তেতিয়া ভৰ্তি হৈ যায় নদীটো। শিল আছে, বহুত শিল আছে, পানীখিনিও ঠাণ্ডা। সেইফালেও ওখ ওখ পাহাৰ আছে। মই আহিলোঁ সেইফালৰ পৰা, এতিয়া সেইফালে আগুৱাই গৈ আছোঁ। গতিকে এয়াই হৈছে বিদেশ ভূটান। এইটো ভিউ পইণ্ট কিন্তু ভাল লাগিছে। ভাগৰে লাগি যায়। এতিয়া সময় 1টা বাজি গ'ল। থাকিলে থাকিব পাৰি, নাথাকিলে যাব পাৰি। ভাবি আছোঁ কি কৰোঁ। সেইখন মেইন টাউন, সেইফালে সেইখন। মানুহৰ ইচ্ছাটো মেইন বস্তু। ইচ্ছা থাকিলে যলৈকে হ'লেও আহিব পাৰে। ভূটানত আহিবলৈ ইচ্ছা মোৰ বহুত দিন আগৰ পৰাই আহিছিল, কিন্তু ইয়ালৈ আহিছোঁ মই ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ। ফাৰ্ষ্ট টাইম আহিছিলোঁ পিকনিক খোৱাৰ সময়ত, বহুত বছৰ হ'ল, 7 বছৰমান আগতে আহিছিলোঁ। আৰু এতিয়া এবাৰ আহিলোঁ। পৰিৱেশটো কিন্তু একে আছে, একে দোকান, একে পৰিৱেশ, একে পৰিস্থিতি একে আছে। সেইফালেও কিবা মিনিষ্টাৰ কলনী যেন লাগিছে সেইফালে। ভিতৰলৈ সোমাই আহিছিলোঁ এইখন দেখুৱাই। এইখন দিছিল যেতিয়া মই ভোটাৰ কাৰ্ডখন দিছিলোঁ তেওঁলোকক জমা, তেতিয়া তেওঁলোকে এইখন দিছিল। এতিয়া এইখন জমা দি ভোটাৰ কাৰ্ডখন লৈ গুচি যাম, লাহে লাহে যাম। থাকিলে থাকিব পাৰি ইয়াত, সন্ধিয়া 6 বজালৈকে থাকিব পাৰি ইয়াত। এতিয়া ভূটানৰ ইমিগ্ৰেশ্যন অফিচৰ পৰা মোৰ ভোটাৰ ID কাৰ্ডখন ল'ম। ইমিগ্ৰেশ্যন অফিচৰ পৰা মোৰ কাৰ্ডখন লৈ ঘৰলৈ উভতি আহিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে নতুনকৈ চাই আছে, থেংক ইউ।